চাওক এতিয়ালৈকে আমি পুৰা প্ৰস্তুতি চলাই আছো যিহেতু আমাৰ দলটো গ্ৰাছ ৰুটলৈকে আছে আৰু পুৰা সমগ্ৰ বিটিআৰ এৰিয়াত কাম কৰি আছে আৰু এটা দুটা বাহিৰৰ সমষ্টিবিলাকতো আমাৰ দলে ইতিমধ্যে দল গঠন কৰিছে কাম কৰি আছে আৰু সেইকাৰণে আহি থকা নিৰ্বাচনত আমাৰ তৰফৰ পৰা আমাৰ কথা স্পষ্ট যে এই নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম আৰু বড়োলেণ্ড অঞ্চলত সুস্থ এটা বাতাবৰণ সেইটো চিৰস্থায়ী কৰাৰ কাৰণে শান্তিটোক চিৰযুগমীয়া কৰাৰ কাৰণে জাতি জনগোষ্ঠীৰ লগত যিটো মিলা প্ৰীতি যিটো সমন্বয় সেইটো শক্তিশালী কৰাৰ কাৰণে আৰু এই অঞ্চলত উন্নয়নটো আৰু তীব্ৰতৰ আগুৱাই লৈ যোৱাৰ কাৰণে আমি ৰাজনীতিটো কৰিম আৰু ইয়াৰ কাৰণে অনাগত যি নিৰ্বাচনে আহক বা বিভিন্ন ৰাজনীতিৰ যিটো কাৰ্যসূচীবিলাক সেইটো আমাৰ পৰা চলাই যাম তামোলপুৰ জিলা হিচাপত যেটো দুটা সমষ্টি আছে তামোলপুৰ ভুলেশ্বৰ তামোলপুৰ আপোনাৰ ষ্টেণ্ডিং বিধায়ক আছে আমিতো মই ক'লো যে 15টা সিটতে আমাৰ কাম চলি আছে সিদ্ধান্তটো এটা সময়ত ল'ম আমি এইটোৰ কাৰণে আমাৰ অধিৱেশনত আলোচনা হ'ব আৰু আমাৰ কৰ্ণধাৰ কমিটি আছে এইবিলাকত আলোচনা কৰি পৰৱৰ্তী সময়ত আপোনালোকক জনাই দিম দেউলকুচিত তামোলপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশন আৰু ইয়াত মুকলি সভাত সভা উদ্বোধন কৰিবলৈ মোক আমন্ত্ৰণ জনাইছিলে আৰু মই ওচৰতে থাকো হিচাপে আজি আহি মই উপস্থিত হৈছোঁ দীঘলীয়া সময় এটা উপলব্ধি নিখিল বড়ো ছাত্ৰ সন্থাত প্ৰায় 29-30 বছৰ কাম কৰিছিলোঁ আৰু আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ খুব সুন্দৰ এটা ইয়াত সভা আয়োজন কৰিছে দেখিবলৈ পাই ভাল লাগিছে আৰু বড়ো জনগোষ্ঠীৰ ইতিহাসটো চালে বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থা এই দুটা সংগঠন বড়ো জনগোষ্ঠীৰ কাৰণে যিখিনি অৰিহণা দিছে এইটো কাৰো লগত তুলনা নহয় আৰু বড়ো জনগোষ্ঠী যদি আজি নিজৰ ভাষা নিজৰ সামাজিক নিজৰ অৰ্থনৈতিক নিজৰ শিক্ষা নিজৰ ৰাজনীতিক এই অৱস্থাত আহিব পাৰিছে ইয়াত নিখিল বড়ো ছাত্ৰ সন্থাৰ দীঘলীয়া সংগ্ৰামৰ এটা ডাঙৰ অৱদান আছে তো সেইকাৰণে নিখিল বড়ো ছাত্ৰ সন্থা সদায় শক্তিশালী হৈ কাম কৰি থাকক সেইটো আমি কামনা কৰোঁ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আজি নিখিল বড়ো ছাত্ৰ সন্থা দীপেন বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি এটা সমন্বয় যেটো গঢ়িছে সেইটো খুব ভাল লাগিছে আমাৰ বিভিন্ন সময়ত বিভিন্ন কাৰণত সংঘাত হয় গোষ্ঠীগত সংঘাত হয় আমাৰ মাজত কিছুমান আননেচেসাৰী কিছুমান সিচুৱেশ্যন ডেভেলপ হয় আৰু এই পৰিৱেশবিলাক যদি চিৰস্থায়ী শান্তি আনিব লাগে শান্তি প্ৰতিষ্ঠা কৰিব লাগে আৰু তেনেকুৱা সংঘাতৰ পৰা যদি আমি ভালকে থাকিব লাগে তেনেহলে সদায় সামাজিক সংগঠনবিলাক এনেকুৱা ছাত্ৰ সংগঠনবিলাক দায়িত্ব ল'ব লাগিব আৰু সেই দায়িত্বটো বহন কৰাৰ কাৰণে মই নিখিল বড়ো ছাত্ৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰিছোঁ